हेलो सैम भाई कोता साबे पंग तू लो पानी तू पेला आज माल तू साली का खेला ये हैं बाबा स्नूप डॉग डा 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 मदरफकर नियम जी। हेलो गाइस, আজিৰ এই কাম কাজ আৰম্ভণি কৰাৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম যে এই ভিডিঅ'টো লাষ্টলৈকে চাওক, কাৰণ আমেৰিকা আৰু আফ্ৰিকাত বাবাৰ কমি হোৱা বাবে বহু কেইজন আমেৰিকান আৰু আফ্ৰিকাৰ ৰেপাৰে অসমত আহি কেনে বাবা লাগে বুলি প্ৰতিবাদ কৰা দেখা গৈছে। बाबा लागे बाबा लगो सादा लागे তো আপোনালোকে শুনিবলৈ পাইছে যে বাবাৰ লগত চাদা বিচাৰি কেনেকে প্ৰতিবাদ কৰিছে। প্ৰতিবাদ কৰাটো দূৰৰে কথা, গান এটাও বনাইছে। গানটোৰ নাম হ'ল ৰাধে বাবা লাগে নিউ আছামিজ ৰেপ সং 2023। তো গাইজ বাবা আৰু চাদাৰ নাম লৈ আহক আজিৰ এই ভিডিঅ'টো। ये है दुनिया के 3 सबसे खतरनाक और खूंखार कुत्ते। नंबर 1 अमेरिकन पिटबुल। ये दुनिया का सबसे खतरनाक कुत्ता है जिसके कारण इसे दुनिया के कई देशों में बैन किया गया है। नंबर 2 रॉटविलर। इसका शरीर गठीला और जबड़ा बेहद ताकतवर होता है। ये जरा सा खतरा महसूस होते ही किसी पर भी टूट पड़ता है। नंबर 3 जर्मन शेफर्ड। दुनिया के कुछ बड़े नस्ल के कुत्तों में इसका नाम भी কেতিয়াবা মোক কোনোবাই সোধে দে তোৰ ফেভৰেট ৰেপাৰ কোন হয়, ৰেপ ষ্টাৰ কোন হয়, তেতিয়া মই কওঁ যে MC চাইকো। তো হেতি কয় MC চাইকো কোন হয়, তেতিয়া মোৰ খংটো উঠি যায় আৰু মই কওঁ যে MC চাইকক চিনি নাপাওঁ ততি, MC চাইকো কোন? ভগৱান হয় এজন, ভগৱান। এইয়া চাই লওক ভগৱান। শুন অলপমান ভালকে ৰাজগে তোকে মই কৈ আছো অলপমান কান্দে ৰেপ এৰ আৰু চাহৰ দোকান দে ये तो टट्टी है। সূৰ্যা এইটো চাই ল, 700 টকীয়া চশমা। গম পোৱা আজিকালি ৰেপ বনাবলৈ কি কি লাগে? 30 টকীয়া চশমা এখন আৰু গাঞ্জা আৰু গাড়ী এখনমান থাকিলেতো ভালে, আৰু এটৰ নিচিনা চাপৰি কেইটামান লাগে। জাষ্ট এটৰ নিচিনা চাপৰি 4-5টামান হ'লেই এটা ৰেপ হৈ যায়। बाबा लागे बाबा लागे बाबा लागे बाबा लागे গুপ্ত যোজনা বনাই কিনে মাল দিয়াটোতো দিম, কিন্তু মালটো পইচাৰ বাবে দিয়া নহ'ব। पुआ पुआ बाबा लागे अबेली होले बाबा लागे बाबा लगो सादा लागे এই তো কথা জানা সাগে হা বাবাৰ লগত চাদা লাগে সেইটো মই জানো, কিন্তু স্নবডকে যে তোক সদায় ৰাতি 8টা বজাত গান মাৰে সেইটো তুমি জানা চাগে? নহয়, হেতি এটাই আনটোৰ লগত ইমান ক্ল'জ যে হেতি সদায় ৰাতি লাগি আছে তাৰ কি লগত নাই পইচা কিছুমানে কয় মোক পাগল হৈ গৈছা বাবা চাবা খাই খাই ৰেপ চেপ গাই গাই এইবোৰত লাইফ নাই মা দুখ চুগলি ক'লে তোৰ ল'ৰা গ'ল ইমান কম বয়সত ভাং খোৱা হ'ল এতিয়াও টাইম আছে ল'ৰাটোক ভাল ক'ল ইপিন মোৰ বাবা খাই চকুটো লাল হ'ল জেং হ'ল হেং হ'ল মাথাটো মোৰ আবে চবত কৰি মজাটো এইজনো লাগিছে, গমেই নাই 200 মাৰি পাগলাই গ'ল চচুৰা। কোনে নোৱানিছে জানিছে আনিব ৰাহুল ভাই জয়েণ্ট আনিব অকলে অকলে ত্ৰিপি পুৰা শ্বটটো মাৰ ৰাউণ্ডটো ঘূৰা নাই নাই ৰাহুল ভাই শ্বট নামাৰি, এতিয়া ৰাহুল ভাই 2টা শ্বট মাৰি পাগলাই গ'ল। ৰাহুল ভাইৰ চেহেৰাটো চাই এতিয়া এনেকুৱা লাগিছে জানো যে ৰাহুল ভাই শ্বট মাৰিব। ৰাহুল ভাই ঘৰ যাব বিচাৰিছে, ঘৰত যাব দিয়ে কেলে বেচেৰাটোক ইনে ধৰি ৰাখিছা হা? বাবাটো লাগিবই ব্ৰ ৰাতিপুৱা আবেলি আৰু তাই কৈ বাবা এৰি দেবে তাইক এৰি দিম কিন্তু বাবা নেৰো ভাই হাতত পইচাটো তাৰ 20 টকাও নাই, কিন্তু তাক ৰাতিপুৱা গধূলি সদায় বাবা লাগে হা। আৰু 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 কি কৈছে সি তাৰ গাৰ্লফ্ৰেণ্ডক এৰিব, তাৰ গাৰ্লফ্ৰেণ্ডে নাই বেচেৰা। जिस बंदे पे बीत रही है ना सिर्फ वो बंदा समझ। पुआ पुआ बाबा लागे अबेली होले बाबा लागे सबसे इससे बड़ा बेटी चोद नहीं देखा। बाबा लगो सादा लागे এই তো কথা জানা সাগে হা তুমি জানা সাগে তুমি জানা সাগে কসমছে এই মিউজিক ভিডিঅ'টোত মই এজন মানুহকে ভাল লাগিছে, অকল বাবা স্নুপ ডগ। মানুহ হ'লে এনেকুৱা হ'ব লাগে, জানবৰটো ৰাধে নিচিনাও হয়। নহয় মানে এনেকা মানুহ মই জীৱনত দেখা নাই। কি লাজবাব, মানে কি লাজবাব। कौन है ये लोग? हेलो सैम भाई কোথা সাবে জলদি আহা বে ভাই ইমান টাইম লাগে নেকি বে স্কুলত তেল নাই বে ভাই গল্লি গল্লি আহা ঠিক ইয়াৰ আহিব, অলপ ধৈৰ্য ধৰ। কিন্তু তো অটটিউনৰ এই প্ৰকাৰৰ মাছ সুধিবি মই কেতিয়াও ভাবা নাছিলো। লাউডা চুদা कंट्रोल। অ অ আমি আড্ডাতে আছো বে ভাই আহা আজিকালি ৰেপ চঙত অটটিউন নোসোমালে কামেই নহয় নেকি হা? আৰু এইটো তই মাতিছহে অ হেল্ল' আ নেকি? এইটো কোৱাত অটটিউন দিবলৈ কি দৰকাৰ? ডাইৰেক্ট ক'লে হয়চোন চেট। পুয়া পুয়া বাবা লাগে আবেলি হলে বাবা লাগে বাবা লগো সাদা লাগে এই তো কথা জানা সাগে হা নহয় মানে তোক কিমান বাবা লাগে তই মোৰ ঘুটটোকে মাৰি ল'বি, 2 ঘুট বগা বগা মজা পাবি। কেলা লাউৰা উঠনিৰ পৰা এইটোকে শুনি আছো, বাবা লাগে ৰাতিপুৱা হ'লে বাবা লাগে গধূলি হ'লে চাদা বাবা লাগে। কি বাবা লাগে মানে হা? পইচাই নাইচোন তোৰ তাত। কেলা আগতে পইচা ল তাৰ বাবা কিনিবি। এ বে ভাই ভোক লাগিছে বে ভাই মই যাওঁ বে তহঁতে থাক পিছত আহিম দে বে ভাই চালা এতিয়া ভোক লাগিছে, লগৰটোক মাতি কিনে এতিয়া ভোক লাগিছে। চালা কুট্টা কামিনা।
কোনোবাই ইয়াৰ মুখখনত চাফাই অভিযান আৰম্ভ কৰাৰে এনেকুৱা মানুহ জীৱনত দেখা নাই মই এনেকুৱা ভয়ানক প্ৰকাৰৰ মানুহ আধাৰ কাৰ্ডত নাথাকিবই পাৰে আপুনি যদি এহেতৰ ভিডিঅ'টো আপোনালোকৰ গাঁৱৰ সৰু ল'ৰা ছোৱালীবিলাকক দেখায় হেতৰ ৰিয়েকশ্যনটো হ'ব এনেকুৱা তো গাইজ আজিৰ কাৰ্যক্ৰমটো ইমানতে সমাপ্ত হৈছে মই ভাত খাবলৈ যাওঁ মোৰ ভোক লাগিছে মই গাঞ্জা নাখাওঁ আৰু I hope you like it. Please guys, like and subscribe the video. प्लीज भाई मेरे दोस्त हो, सब मेरे दोस्त हो, प्लीज